हेलो गाइस वेलकम टू माय चैनल। तो बहुत दिन हल माने मैं ब्लग दिया ना कारण मोर मोबाइल जी मोबाइल आसिल पुराना मोबाइल बेया हो गल एटू नतुन किनिछु। तो एतिया आपनालोকক ब्लग दी থাকিম सम्पूर्णके पाइ থাকিব डेली नापाब माहर मत बছर मत दी माने কি ভালা ভিডিও। फ्रेंड्स एतिया आमी सिउसा पालुही और सोमाम एतिया गेटर फाले। तो गाइज एतिया आमी गेट पार हलो माने गेटर भितरले सोमाइছো सिउसा एतिया पामगৈ और ब्रिजखन बेसी टाइम नाइ और पामे एतिया न। तो এইখনে হল सिउसा ब्रिज गाइज देखिছে এইটালে কিবা ভিডিও বনাই আছে আৰু এইখন ডাঙৰ ব্ৰিজ ওইকিটা আপিকিটা কিবা কৰি আছে বাৰু তাত এইফালে ভিডিও বনাত লাগি গৈছে একদম টাইমাৰ সেট কৰি। তো এতিয়া পানী খাবলৈ আহিছো অলপ নদীৰ পানী খাই লো মানে পুৰা ভাগৰ লাগি গৈছে ঘামি চামি গৈছে ইমান ৰ'দ দিছে আজি পুৰা ঘামি গৈছো গাইস। ই একদম পুৰা ফুটি পাই গৈছে ঘৰ পৰা আহি একদম পুৰা পানী খেলি আছে দেখিছে নাই। এইখনে চিউচা আৰু একদম ধুনীয়া এইখন এফালে অৰুণাচল আছে ধুনীয়াকে। এতিয়া আমি বেলেগ সাইডে যাওঁ এতিয়া ভৰি হাত ধুই হল সবে আমি মানে খাই আহোগৈ অলপ খাদ্য অলপ খাই আহোগৈ গাইজ। এইখনে ডাঙৰ ব্ৰিজ চিউচাৰ এইখন আৰু আগফালে আছে গাইজ। এতিয়া আমি একদম পুৰা পাহাৰৰ মাজত আছোঁ চিউচাৰ মানে যিখন গেট আছে পাৰ হৈ আহিলোঁ এতিয়া পাহাৰৰ মাজত আছোঁ। এইফালে মস্ত ওখ ৰাস্তা এটা আছে বেটেলিয়ান কেম্পো আছে সেইফালে গৈ আছোঁ মানে কি হয় চাওঁচোন যাব দিয়ে নে নিদিয়ে নে। গাইজ ইমান ওখ পাহাৰ চাইকেল ঠেলি ঠেলি নিবলগীয়া হৈ গৈছে মানে বহুত ওখ আছে বহুত ওপৰত উঠি আহিছোঁ। এইফালে মানে মানুহৰ ঘৰ প্ৰায় কমেই আছে বহুত দিগদাৰ কৰি কষ্ট লাগি গৈছে আৰু। তো এতিয়া আমি সেই তলৰ পৰা আহিছোঁ সেই চাইডৰ পৰা একদম সেই তলৰ পৰা আহিছোঁ এই একদম ইমান ওখ চাওকচোন আপোনাৰ গাইজ। এতিয়া আমি অৰুণাচল একদম পুৰা পাহাৰৰ ওপৰত আছোঁ মানে অৰুণাচলৰ মাজতে পাহাৰৰ ওপৰত ইয়াত কেনেকৈ ৰবৰ খেতি কৰিছে চাওকচোন ৰবৰৰ গছ আছে চব ৰবৰ গছ এয়া একদম পুৰা ৰবৰৰ গছ কেনেকৈ গৈছে কেনেকৈ কাটিছে এইটো ইয়াত কাটি দিয়ে মানে ইয়াত বস্তুটো কাটি দিয়ে কাটিৰ পৰা ইয়াৰ পৰা ৰবৰ হৈ ইয়াত পৰেহি। এই বস্তুটো ৰবৰ বস্তুটো পাহাৰীয়া জেগাতহে হয় গম পোৱা গ'ল। আমাৰ অসমত মানে খুব কম সংখ্যকে হয় পাহাৰত খুব হয় মানে ঠাণ্ডা জেগাত বস্তুটো ইয়াত বহুত ঠাণ্ডা। এতিয়া ঠাণ্ডা নাই এতিয়া পুৰা গেলা গৰম পিঠি ফালে ঘামি মেলি আদায় একদম পুৰা। এতিয়া ঘৰ যাওঁ আৰু বহুত ওখ ওপৰত উঠি আহিছোঁ ভাগৰ লাগি গৈছে চাইকেল চলাই আহিছোঁ আপোনালোকে গমেই পায় মই ডিউক এখন ল'ম আৰু অহা সপ্তাহ মানে। তো গাইজ এতিয়া আমি চিউচাৰ পৰা আহিলোঁ এতিয়া ঘৰ যাব আহিছোঁ আৰু পানী চানী খাই ল'লোঁ তিনিটাই এতিয়া যাম আৰু মানে পাহাৰৰ ওপৰেদি যাওঁ নে এইফালে এটা চিধা ৰাস্তা আছে সেইফালেদি যাওঁ চাই লওঁ কোনফালেদি যোৱা হওক সোনকালে ঘৰ পাবগৈ লাগে মানে। এটা এইটো চিধা ৰাস্তা আৰু এটা এইটো পাহাৰৰ ৰাস্তা এইটো এইফালে পাহাৰেদি যাব লাগিব গৈ পেলাই অলপ ইফালে আছে ইফালে ৰাস্তা আছে চব ৰাস্তা এনেকুৱাই কোনো ৰাস্তা পকা নাই এনেকুৱাই চব প্লেইন মানে ওখ চাপৰ এইবিলাক ঘেগেলা মেগেলা ৰাস্তা আৰু। গাইজ এতিয়া আমি চিজুচাৰ পৰা সেইখন দোকানত আছোঁ আমাৰ ঘৰৰ ওচৰতে অলপমান ইয়াতে আহি চাহ তাহ খালোঁ অলপ ৰখি মেলি এতিয়া যাম আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই।